Hey guys, কি খবৰ আপোনালোকৰ? মোৰ ভালে। আপোনালোকৰ নিশ্চয় ভালে। বাকি আজি এতিয়া বাজিছে 4:50 হ'ল। মই মানে আজি দিনত তেনেকুৱাকৈ ভিডিঅ' বনোৱা হোৱা নাই। তেনেকুৱাকৈ ভিডিঅ' কৰিবলগীয়া একো নাছিলোঁ আৰু বেটাৰ কালিৰ পৰা এক্সাম নে সেইকাৰণে মই অলপ তাক পঢ়াইছিলোঁ দিনত আৰু তাৰপিছত অলপ কাম কিবা কিবি এইবিলাক কৰিলোঁ আৰু সেইকাৰণে ভবাই নাছিলোঁ আজি ভিডিঅ' বনাম বুলি। পিছত দিলোঁ আৰু অলপ কিবাকৈ আৰু এতিয়া ভাত খাই মানে আজি এখন বিয়া আছিলে আমাৰ ওচৰতে, সেই মানে যাম বুলি ভবাই নাছিলোঁ। পিছত মানে 2টামান বাজিছে, ভাত বনাই আজৰি হৈছোঁ নাযাওঁ বুলিয়ে ঘৰতে। পিছে আৰু আমাৰ ওচৰৰে বৌ দুজনী মানে মাতি আছে বিয়াত যাবৰ কাৰণে, লগ ধৰি আছে। সেইকাৰণে তেওঁলোক ওলোৱাৰ কাৰণে ময়ো পটককৈ ওলাই গ'লোঁ আৰু সেইকাৰণে আগতে ভিডিঅ' বনোৱা নহ'ল মানে বিয়াত যোৱাৰ আগতে। আমাৰ ওচৰতে হয় বিয়াখন, নাযাওঁ বুলি ভাবি আৰু গৈয়ে দিলোঁ আৰু। পিছত আৰু আমাৰ ঘৰৰ বেলেগ কোনো যোৱা নাছিল। আমাৰ মাজু দেউতো গৈছে, আমাৰ বেটা গৈছিলে। সি মানে বিয়া বুলি শুনিলে তাৰ বিয়াত যাবৰ কাৰণে পূৰা উৎপাত লগাই থাকে। কেৱল বিয়া, যেতিয়াৰ পৰা বিয়াৰ নাম শুনে নহয় তেতিয়া মানে বিয়া আৰু যেতিয়ালৈ নাযায় তেতিয়ালৈ আৰু সি বিয়াকে থাকিব। সেইকাৰণে তাকো মানে ওচৰৰে কাৰণে যাবলৈ দিলোঁ, যিহেতু ওচৰতে হয় সেইকাৰণে বোলো যায়ে আহক। মই নাযাওঁ বুলি ভাবিয়ে তাক ওলাই মেলি দাদাকৰ লগত পঠাই দিলোঁ। পিছত আমাৰ বৌকেইজনীয়ে মানে লগ ধৰাৰ কাৰণেহে মই ওলালোঁ। গা পা ধোৱাই নাছিলোঁ তেতিয়ালৈ। তাৰপাছত জল্দি গা চা ধুই ওলাই মেলি তেনেকৈ গ'লোঁ আৰু। তাৰপিছত আপোনালোকক সেইকাৰণে ওলোৱা মেলোৱা এইবোৰ একো দেখুৱাই নহ'ল। বিয়াত যোৱা আগৰ ভিডিঅ'ও একো কৰাই নহ'ল। বিয়াত মানে এনেই অলপ ভিডিঅ' কৰিছিলোঁ। তাত মানে বহুত মানুহ হৈছে, সেইকাৰণে ভিডিঅ' কৰাও অলপ অসুবিধা হৈ পৰিছে। সেইকাৰণে তেনেকুৱাকৈ ভিডিঅ' কৰা হোৱা নাই আৰু ফটো চটো তোলা হোৱা নাই তেনেকৈ। আমি জাষ্ট গৈছোঁ, বহিছোঁ, অলপ ভাত খাইছোঁ আৰু অলপ বহি আহিছোঁৱে আৰু তেনেকুৱাকৈ। ছোৱালীৰ বিয়া আছিলে, সেয়াতে কিবা অলপ ভিডিঅ' কৰিছোঁ, সেইখিনি বাৰু দিম আপোনালোকক, দেখুৱাম। কিন্তু ইমান মানে ভাল হোৱা নাই দিবলগীয়াকৈ, তথাপিও দিম বাৰু, দেখুৱাম আপোনালোককো। এতিয়া বিয়াৰ পৰা আহি পালোঁ আৰু পাই অলপ ৰেষ্ট কৰিলোঁ। এইজনীক অলপ কিবা কিবি খুৱাই মানে দুইটাকে অলপ শুবলৈ দিছোঁ। দুইটা শুই আছে। সি মানে জোকাই থাকে ভনীয়েকক, খুব জোকায়। তাক টোপনি মাৰিবলৈ দিছোঁ কিন্তু নাই, এতিয়ালৈ টোপনি যোৱাই নাই। চাওকচোন কেনেকুৱা বদমাছ কৰি থাকে সি। আজি এতিয়া আৰু তেনেকুৱাকৈ একো ভিডিঅ' নবনাওঁ বাৰু। মাইনাক অলপ খুৱাই লওঁ, তাৰপিছত বেটাকো অলপ টোপনি মাৰিবলৈ দিওঁ, নহ'লে সি টোপনি নামাৰে মই এনেকৈ থাকিলে। সেয়ে ভাবিলোঁ এতিয়া আৰু বেলেগ একো নকওঁ। বাকী বিয়াত অলপ কৰা ভিডিঅ'খিনি সেইখিনি আগবঢ়াম বাৰু আপোনালোকৰ কাৰণে। আৰু তাৰপিছত ভাতকেৰেলা আলুৰে বনোৱা এটা টেষ্টি ৰেচিপি দিম আপোনালোকক। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। আজিলৈ এইখিনিয়ে, কালিলৈ লগ পাম। এতিয়া ইহঁত দুটাক খুৱাই লওঁ, নহ'লে বেটা আৰু এতিয়া নুশুলে ৰাতি তাৰমানে নপঢ়িব। অহাকালিলৈ এক্সামে আছে, সেইকাৰণে ভাবিলোঁ এতিয়া অলপ টোপনি মৰাই থওঁ, ৰাতি অলপ পঢ়িব লাগিব তাৰমানে। আজি মই কইনা হ'ব
এয়া মই ভাতকেৰেলা আৰু আলু লৈ লৈছোঁ। তাৰপিছত এইদৰে ভালদৰে ধুই মোহাৰি ধুই লৈছোঁ। ধুই লৈ এইদৰে প্ৰেছাৰ কুকাৰত বহাই দিব। তাৰপিছত প্ৰয়োজন অনুসৰি পানী দিব। তাৰপিছত এইদৰে ঢাকোন মাৰি মই এটা চিটি মাৰিবলৈ দিছোঁ। চিটি মৰা হোৱাৰ পিছত মই এইদৰে প্ৰেছাৰ কুকাৰটো নমাই তাৰপিছত যেতিয়া চিটি খোলা গৈছে তাৰপিছত এইদৰে মই নমাই লৈছোঁ। নমাই লৈ তাৰপিছত এইদৰে ভাতকেৰেলাকেইটা সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। আপোনালোকেও এইদৰে কাটি ল'ব। এয়া মই আলুখিনিও এইদৰে কাটি ল'লোঁ। দুইখিনি যে সৰুকৈ কাটি লৈছোঁ বাৰু। লৈ তাৰপিছত এখন কেৰাহী বহাই দিছোঁ গেছত। তাৰপিছত গৰম হোৱাত এইদৰে তেল দি তাৰপিছত মই পিঁয়াজ আৰু জলকীয়া দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিছোঁ অলপ। তাৰপিছত হালধি দি দিলোঁ অলপ। আৰু বেলেগ মছলা পাতি একো নাই দিয়া বাৰু। এইদৰে অলপ টাইম লৰাই থাকিব। যেতিয়ালৈ নিমখ হালধি ভালদৰে মিক্স হৈ নাযায় তেতিয়ালৈ এইদৰে লাৰি থাকিব। যেতিয়া ৰঙচুৱা হৈ পৰিব তেতিয়া ভাতকেৰেলা আলুখিনি এইদৰে বহাই ৰাখিব। তাৰপিছত ধুনীয়াকৈ মিহলি কৰি দিব। এইদৰে ভালদৰে লাৰি থাকিব। যেতিয়া ভালদৰে এইদৰে মিহলি হৈ যাব আৰু অলপ ৰঙচুৱা হ'ব তেতিয়ালৈ লাৰি থাকিব। তাৰপিছত আপোনালোকে ঢাকোন মাৰি দিবও পাৰে, নিদিলেও কথা নাই। জুইখিনি মানে কমাই ৰাখিব, ল' ফ্লেমত দি থ'ব। হাই ফ্লেমত দি থ'লে মানে বস্তুটো লাগি যাবও পাৰে, লাগি গ'লে সোৱাদ নহ'ব। তাৰপিছত সেইদৰে লাৰি হোৱাৰ পিছত মই অলপ ধনিয়া পাউডাৰ দিছোঁ। এভৰিতে ধনিয়া পাউডাৰ দি দিছোঁ। তাৰপিছত এইদৰে ভালদৰে আকৌ লাৰি দিব মছলাখিনি লগ হোৱালে। তাৰপিছত মই অলপ টাইমৰ কাৰণে ঢাকোন মাৰি দিলোঁ ল' ফ্লেম দি কেনে। এয়া তাৰপিছত চাওক এইদৰে ৰঙচুৱা হৈ পৰাত নমাই থ'ব আপোনালোকে। দেখিবলৈ চাওকচোন কিমান ধুনীয়া হৈছে আৰু খাবলৈও খুবেই টেষ্টি হ'ব। আপোনালোকে এইদৰে এদিন বনাই খাই চাবচোন। এদিন খাই চালে আৰু সদায় খাব মন যাব। ভাতকেৰেলা আচলতে এইদৰে খাই ভাল লাগে। আপোনালোকে এদিন এইদৰে বনাই খাই চাবচোন বাৰু। খাই জনাব কেনেকুৱা পালে। মই হ'লে খুব ভাল পাওঁ এইদৰে খাই। আপোনালোকে নিশ্চয় ভাল পাব। এদিন কেৱল বনাই খাই চাব। আজিলৈ এইখিনিয়ে। কালিলৈ আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।